হে গাইজ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল দীপাংকৰ ভ্লগছ আৰু আজি নতুন ভ্লগছৰ সৈতে আপোনালোকৰ মাজত আৰু আহি গ'লোঁ আৰু এতিয়া পুৱা প্ৰায় 7:30 বাজিল আৰু আজি মই গৈ আছোঁ ক'ত গৈ আছোঁ আজি এতিয়াই নকওঁ কৈ আছোঁ ক'ত গৈ আছোঁ তো শেষলৈ ভিডিঅ'টো চাই থাকক ক'ত গৈ আছোঁ কিহৰ কাৰণে গৈ আছোঁ সকলোবিলাক গম পাব তো ভিডিঅ'টো চাই থাকক তো মই আজি অকলেও নহয় মোৰ লগত যাব খুৰা এজন যাব তো চাই থাকক ভিডিঅ'টো শেষলৈ ক'ত কি হয় কিয় গৈ আছোঁ কিহৰ কাৰণে গৈ আছোঁ সকলোবিলাক গম পাব আৰু এতিয়া আমি তেলটো ভৰাই লওঁ তাৰপিছত হাৱাটো চেক কৰি লওঁ এয়া তেল ভৰাই তাৰপিছত আমি যাত্ৰা আৰম্ভ কৰিম আৰু ফাইনেলি আমি যাত্ৰা আৰম্ভ কৰিলোঁ পুৰাও আহি গ'ল তো ক'ত গৈ আছোঁ গম পাব ভিডিঅ'টো সেইখনে চাই থাকক তো পুৰা কেনেকুৱা এক্সট্ৰিম লেভেলত গৈ আছোঁ তো পেট্ৰল চেট্ৰল ভৰাই ল'লোঁ হাৱা চাৱা চেক কৰি ল'লোঁ এতিয়া আমি যাত্ৰা আৰম্ভ কৰি আছোঁ তো ক'লৈ গৈ আছোঁ কিহৰ কাৰণে গৈ আছোঁ সকলোবিলাক গম পাব ভিডিঅ'ত গৈ আছোঁ তো ভিডিঅ'টো শেষলৈ চাই থাকক আৰু গাইজ এতিয়া আহি আমি পালোঁ চিমলাগুৰি ফাইনেলি চিমলাগুৰি পালোঁ আৰু আমি চিমলাগুৰি পাৰ হ'লোঁ ইয়াৰে পৰা 100 কিলোমিটাৰমান হয় চাগে 100 কিলোমিটাৰমান হয় তো চাই থাকক আৰু আমি আহি পাই গ'লোঁ বেকি দলং বেকি নৈৰ ওপৰত থকা দলংখন আমি ফাইনেলি পালোঁ মানিকপুৰ পালোঁ মানিকপুৰ ফ্লাইঅভাৰ উঠাই গ'লোঁ ইয়াৰ পৰা আৰু বেছি নাই 80 কিলোমিটাৰমান আছে তো গৈ আছোঁ গ'লৈ দেখুৱাই থাকে চাওক ভিউ চাওক আৰু গাইজ আমি হাইৱে দি নাযায় আমি মানে এটা গাঁৱৰ ৰাস্তাৰ ভিতৰেৰে গৈ আছোঁ কাৰণ ইয়াতে যিটো ভিউ আছে মানে ধুনীয়া ভিউ আছে তো আপোনালোকক দেখাবলৈ চেষ্টা কৰিম যিখিনি মই পাৰোঁ তো সেইকাৰণে আমি হাইৱে দি নাযায় আমি ভিতৰেদি আহিছোঁ ইফালেদি ধুনীয়া ভিউ আছে না ভিউ আছে তো চাওক গাঁৱৰ ৰাস্তা এইটো এই চাওক কি ধুনীয়া ভিউ নদীৰ গাঁৱৰ মাজেৰে ধুনীয়াকৈ এটা নদী বৈ গৈছে ইফালে একদম ৰাস্তা একদম গ্ৰীণ ফৰেষ্টৰ মাজেৰে যোৱা যেন লাগে লগতে এইটো এটা শিৱ মন্দিৰ বহুত পুৰণি শিৱ মন্দিৰ হয় এইটো কথাৰ মাজত কথা হ'ল যে মই ভিডিঅ' কৰি আছোঁ ভিডিঅ' কৰোঁতে মানে এটা মহে মোক পুৰা ডিষ্টাৰ্ব দি আছে গাড়ীৰ ভিতৰত ক'ৰ পৰা বা কেনেকৈ মহ হৈছে গ্লাছ মাৰা আছে কেনেকৈ বা মহ হৈছে নাজানো এইটো চাওক গাইছ মাৰি দিছোঁ মহটো চাওক কিবা বেয়া কাম কৰিছোঁ নেকি গাইছ মইতো মাৰি দিছোঁ একোতো বেয়া কাম কৰা নাই জীৱ হত্যা কৰিছা গাইছ মোৰ বোলে ফাঁচি হ'ব মই জীৱ হত্যা কৰিছোঁ এতিয়া কি কৰোঁ আপোনালোকে গাইছ কওকচোন জীৱ হত্যা এতিয়া মানে বিৰাট অশান্তি দিছে ভিডিঅ' কৰি থাকোঁ মানে পুংকৈ যাই থাকে মানে উপায় নাপাই মাৰি দিলোঁ গাইছ কি ক'ম আৰু গাইছ গাইছ আমি আহি কি পালোঁ নকওঁ বাট চাওক ভিউ চাওক এই পাহাৰ চাওক দেখিছেনে কি পাইছোঁ ভিডিঅ'টো চাই থাকিলে সেইবিলাক গম পাব মানে ভিউ কেনেকুৱা লাগিছে জনাবচোন কমেণ্টত আৰু আমি আহি ফাইনেলি পালোঁ নৰনাৰায়ণ সেতু য'ত মানে ব্ৰহ্মপুত্ৰৰ ওপৰত আছে ব্ৰিজখন পালোঁ তো আহক ব্ৰিজখন দেখাওঁ আপোনাক আৰু ব্ৰিজখনৰো কিবা চাগে কাম কৰি আছে আমি এইখনৰ ওপৰেদি আহিছিলোঁ এতিয়া গৈ আছোঁ এইখনৰ তলেদি মুকলি মন সুখৰ কিনোৰহন মোলাহে নভৰে মোৰ হিয়া খেৱালি খৰাৰে ক্ষণ প্ৰেমৰে অনুৰণন তুমি যে সঁচাকৈ মোৰ আৰু আহি মানে
মাছ বাটত কিবা এটা খাই লওঁ তো খাই ৰখি ল'লোঁ এখন দোকান পাইছোঁ সৰু তো ইয়াতে কিবা খাই লওঁ এইখিনি জেগাটো বেয়া লগা নাই গাইছ আকৌ বাইকৰ ওপৰত তো গাইছ আমি কিহৰ কাৰণে আহিছিলোঁ আপোনালোকক কৈ আছোঁ তো তাৰ আগতে কওঁ যে মানে খুৰাৰ এখন মিটিং আছিল মিটিংখনত মানে মাতিছিল আমি আহিছোঁ আপোনাৰ গোৱালপাৰা তো খুৰা কি মিটিং আছিল এইটো আজি নকওঁ মানে ৰিজাল্টটো ওলোৱাৰ পিছত কম 80% ইয়াছে আছে বাকী 20% অলপ ডিছকাশ্যন আছে তেওঁলোকৰ মাজত সেইখিনি কৰা হোৱাৰ পিছত তো মানে কি আপোনালোকক সেইখিনি দেখাব নোৱাৰিলোঁ কাৰণ তাতে কেমেৰা এলাউ নাছিল সেইকাৰণে আপোনালোকক দেখাব নোৱাৰিলোঁ তো মানে যিখিনি ৰুল সেইখিনিতো মানিবই লাগিব ন তো ৰিজাল্টটো যেতিয়া দিব তাৰপিছত আপোনালোকে নিশ্চয় গম পাব ভিডিঅ' এটা কৰি আপোনালোকক জনাই দিম আৰু ৰিজাল্টটো যদি ভাল ৰিজাল্ট আহে তেনেহ'লে এটা ৰাইড হ'ব নে কি কয় ৰাইড হ'ব নিশ্চয় বাইকৰ ওপৰত এটা বাইকৰ ধুনীয়া চাই ৰাইড কৰিম আমি তো এই আছিল এতিয়া মিটিংখন চেছ এতিয়া আমি ঘৰ গৈ আছোঁ তো কিবা ৰেষ্টুৰেণ্ট যদি পাওঁ কিবা অলপ খাই ঘৰ যাওঁ তো যদি ধুনীয়া মানে দৃশ্য দেখা পাওঁ আপোনালোকক নিশ্চয় দেখাম চাই দিয়ক তো এখন পাই গ'লোঁ ব্লু ৰ'জ বুলি এখন ৰেষ্টুৰেণ্ট এখন পাই গ'লোঁ ইয়াতে কিবা খাই লওঁ নামি লওঁ অকণমান খাই লওঁ গাইছ ইয়াৰে গোৱালপাৰা জেগাখিনি বহুত ধুনীয়া তো চাওক এখন মানে ব্লু ৰ'জ নেকি ৰেষ্টুৰেণ্টখন তো এইখিনি তো গাইছ আহি পূৰা খাবৰ কাৰণে বহি গ'লোঁ ইয়াতে মানে কি জানে না গাইছ মানে ইয়াতে আহি মানে কি জানে নাই ইয়াতে কিমান নিজকে ফৰম যেন লাগিছে একদম অসমীয়া নকৈয়ে লাগিব হিন্দী ইংলিছ ইয়াতে মানে অসমীয়াৰ কোনো মানে কথাই নাপায় ইংলিছত কয় বেছিভাগ ইংলিছতে কয় ইংলিছ কয় নহ'লে বা হিন্দীতে কয় হিন্দী বেছিভাগ নকয় বাৰু ইংলিছতে কৈ আছে মানে আমি নিজকে ফৰেণ্টত অহা যেন লাগিছে এটা কথা হ'ল খুৰা তোমাক সোধোঁ হা বা আমি ধৰা ডাঙৰ ৰেষ্টুৰেণ্টত বা ধাবাত গ'লে বা যিহঁতে যাওঁ আৰু ৱেটাৰক মাতোঁ যে ৱেটাৰ কিবা কিবি অৰ্ডাৰ দিওঁ খাবৰ কাৰণে হয় নহয় তো তাৰ কাৰণে আমি যে সি যে কয় যে মানে ধৰা যে দাদা ৰখক বাইদেউ ৰখক হা এতিয়া তুমি কোৱা আচল ৱেটাৰজন কোন হয় আমি না তেওঁ সেইটো তোমাৰ কমেণ্ট বক্সত আহি যাব কোন হয় কমেণ্ট অডিয়েঞ্চে দি দিব তো গাইছ আপোনালোকে এইটো কওকচোন না আচল ৱেটাৰজন হ'ল কোন আমাক চাওঁচোন খালী প্লেটখন দি থৈ দিছে খাবা অঁ খুৰা আমাক কি খাবা নেদে নেকি গাইছ খাব দিছে হা খাব কেনেকৈ দিছে চাব নেকি চাওক গাইছ ভাত দিছে এইটোত হা তাৰপিছত এইটো কেৰাহীত মাংস দিছে সেইটোত প্লেটত কিন্তু দালি ক'ত দিছে চাওক বাল্টিত দিছে দালি আমি এক বাল্টি দালি খাম আজি গাইছ দেয়াৰ আৰু আমাৰ খোৱা লোৱা হৈ গ'ল পূৰা একদম প্লেট চাফা কৰি খাই দিলোঁ এতিয়া যাওঁ আমি ঘৰলৈ আমি খাই দিয়া আহি গ'লোঁ আহি এতিয়া যাব লাগে ঘৰ খাই দে আহি বহি গ'লোঁ আৰু আমাৰ খানা পিনা হৈ গ'ল এতিয়া ওলাই দিলোঁ ঘৰলৈ গৈ আছোঁ এতিয়া খুৰা খানাটো কেনেকুৱা আছিল তাৰে খানাটো ভালে আছিল নিমখটো অলপ কম মানে কি যিটো মানে এক বাল্টি আমাক দালি দিছিল যে সেই বাল্টিটোত মানে কি নিমখ কম আছিল গাইছ তো নিমখ কম আছিল আৰু আমি পিছত কৈ আছোঁ দিয়ক গাইছ গোৱালপাৰাত আহি মানে এটা বস্তু মই লক্ষ্য কৰিছোঁ মানে কি মোৰ অলপ মানে মাথাটো অলপ বেয়া লাগি গৈছিল তাৰপিছত মানে পানীৰ বটল এটা কিনিবৰ কাৰণে মানে এই দোকান এখনত গ'লোঁ দোকানখনত যাই এখন দোকান নহয় আমি প্ৰায় কিমানখন দোকানত গৈছোঁ মোটামুটি 8-10 জেগা মানে 4-5খন দোকানতো চাইছোঁহে আমি মানে ইয়াতে ডাঙৰ দোকান আছে ডাঙৰ বজাৰ আছে গ'লোঁ এখন দোকানতো পানীৰ বটল নাই মানে এই গোৱালপাৰাৰ মানুহে পানী চানী নাখায় নেকি কিনি নাখায় আচ্ছা খাই মানে কি কিনি নাখায় চাগে সেইকাৰণে কি হ'ব মানে পানী ইমান পিয়া লাগিছে মানে কি ক'ম আৰু তাৰপিছত লাষ্টত প্ৰায় 8 পৰা 9 কিলোমিটাৰমান গৈহে এখন দোকানত পাইছোঁ পানীৰ বটল কি ক'ম আৰু গাইছ আমি আহি কি পালোঁ এইখিনি নৰনাৰায়ণ
কাৰণ সেইটো পালোৱে আৰু মানে ইয়াতে মানে ধুনীয়া ভিউ আছে চাগে চাওকচোন এই ধুনীয়া ভিউ মানে দুই এটা ফটো উঠি লওক গাইছ আহক কি ধুনীয়া ভিউ আছে চাওক গাইছ মানে ফটোটো মেইন গাইছ মানে ফটোটো মেইন আৰু ফটোখিনি উঠি ইনষ্টাগ্ৰামত এটা মানে পোষ্ট দিম গাইছ চাব আপোনালোকে ইনষ্টাগ্ৰামত ফ'ল' কৰি থৈ দিব দীপাংকৰ দাস বুলি আছে তো ফটো কি মেইন নে নাই ফটো মেইন গাইছ ফটো জেগাটো ধুনীয়া লাগিছে গাইছ চাওক তো আপোনালোকে ৰ'ব মই ধুনীয়া চাই ফটো উঠি লওঁ দিয়া ফটো উঠা হৈ গ'ল এতিয়া আমি যাই আছোঁ গাড়ীলৈকে আৰু ক'ত ফটো উঠিম আমি দলঙত উঠিম নেকি নাজানো সেইটো দলঙত উঠিম তো তাতে গৈ আপোনালোকক আৰু দেখাই আছোঁ তাৰে ভিউখিনি কেনেকুৱা হয় তাৰে ভিউ মানে কি ক'ম আৰু আপোনালোকে জানে মানে মজা ভিউ গাইছ দেখাই আছোঁ তো শেষলৈ ভিডিঅ'টো চাই থাকিব বিশেষ একো নাই আমি গোৱালপাৰা ঘূৰিব আহিছিলোঁ তাৰে ভিডিঅ' কৰিলোঁ মিটিং আছিল গাইছ ইয়াতে মানে কি অলপ গৰমটো বেছি পাইছোঁ কি কোৱা খুৰা ইয়াতে বহুত বেছি গৰম হিউমিডিটি আছে ইয়াত মানে আমাৰ গুৱাহাটী হওক বা বৰপেটা হওক তাতে মানে ইমান এটা গৰম নাই মানে বৰপেটাততো নাইয়ে বৰপেটা নাইয়ে ক'ব গ'লে কিন্তু ইয়াতে মানে ইমান গৰম মানে কি ক'ম আৰু মানে থাকিব নোৱাৰা গৰম পূৰা ইয়াতে পাগলা গৰম মানে ফালি পেলব আৰু গাইছ ফাইনেলি আমি আহি পালোঁ নৰনাৰায়ণ সেইটো ব্ৰিজখন আহি পাই গ'লোঁ তো ইয়াৰে ভিউ চাব নেকি চাব এখন দেখাই আছোঁ চাওক আৰু গাইছ কথাৰ মাজত কথা হ'ল কি আমিতো ব্ৰিজখন আহি পালোঁ বাৰু কিন্তু কথাটো হ'ল কি ইয়াতে গাড়ী ৰখাব নিদিয়ে গাইছ গাড়ীটো ৰখাব নিদিয়ে ফটোটো আৰু ক'ত উঠিম গাড়ীৰ ওপৰত আৰু ইয়াতে কামো চলি আছে আৰু ইয়াতে আৰু কামো চলি আছে মানে বুজি পাইছেনে সেইকাৰণে মানে ৰখাব নিদিয়ে কেছটো হ'ল সেইটো কিন্তু আশা এটা আছিল ইয়াতে ফটো উঠা নহ'ল গাইছ নেক্সট টাইম একো নাই নেক্সট টাইম উঠিম নেক্সট টাইম বাইকেদি আহিম বাইক ৰখাম ফটো উঠিম আৰু পলাম নেক্সট টাইম বাইক লৈ আহিম বাইক ৰখাম ফটো উঠিম গাইছ চেছ ফটো গাইছ চাপৰি আৰু গাইছ আমি আহি প্ৰায় চিংলাগুৰি বৰপেটা ৰোড পাৰলোহি আৰু মানে বেকি নদী পাৰ হ'লোঁ তো মানে কিয় গৈছিলোঁ আপোনালোকতো ক'লোৱে মিটিং থকা বুলি আৰু আমাৰ এনেও ৰবিবাৰে আমাৰ মানে চানডে ঘূৰিব অহাৰ প্লেনিং চলি আছিল তো যিহেতু মিটিঙো আছিল আৰু একেলগে আমি ঘূৰাও হ'ল তো মানে মিটিংটো কিহৰ ওপৰত হৈছে নেক্সট ভিডিঅ'ত আপোনালোকক ক'ম তো আজি আৰু বেছি একো নেদেখাওঁ এয়ে আৰু ঘৰ আহি পামেই আৰু বেছি দিন নাই অলপ আৰু 5-6 কিলোমিটাৰমান আছে যাই পামে তো আজিলৈ এইখিনিতে ষ্টপ দিলোঁ তো নেক্সট লগ পাই আছোঁ নেক্সট ভিডিঅ'ত আকৌ লগ পাম দিয়া আৰু গাইছ ঘূৰি মেলি আহি খুৰাহঁতৰ ঘৰ পাই গ'লোঁ এইটো খুৰাহঁতৰ বাবুটো চাওকচোন বাবু খেলি আছে কি ধুনীয়াকৈ তো আজিৰ ভিডিঅ'টো এইখিনি আছিল যদি আপোনালোকে ভাল পায় মোৰ ভিডিঅ'বোৰ তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু আজি জাষ্ট গোৱালপাৰাখন ঘূৰিব গৈছিলোঁ আৰু মিটিং থকা বুলিতো আপোনালোকক জনাইছে তো আজিৰ ভিডিঅ'খিনি এইখিনিয়ে আছিল আৰু এটা নেক্সট ভিডিঅ'ত আপোনালোকক লগ পাম আজিৰ ভিডিঅ'খিনি এইখিনিয়ে আছিল তো আজিৰ কাৰণে বাই